নমস্কাৰ, মই দীপাংকৰ আৰু আপোনাক স্বাগতম জনাইছোঁ মোৰ দীপাংকৰ ডেকা ইউটিউব চেনেলত। চ' গাইজ বহুত দিনৰ মূৰত ভিডিঅ' এটা আপলোড কৰিছোঁ। ত' গাইজ হিয়াৰ ইজ মাই বাসন্তী। ত' গাইজ বাসন্তীক লৈ অলপ ওলাই আহিছোঁ গাইজ। এয়া পানী চাব পাৰে, ইমান ঘৰৰ ঠাইতে পানীয়ে পানী গাইজ। ত' গাইজ ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেই আৰু এমাহমান ভিডিঅ' দিয়া নাছিলোঁ, ভিউজ কম আহিব পাৰে, তথাপিও মই ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব। গৈ আহোঁ। গাইজ গৈ আছোঁ এটা জেগাত, আপোনালোকক বস্তু এটা দেখুৱাবলৈ, নদীত কিমান পানী হৈছে তাকে দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে যিহেতু সিহঁলৈকে চাই থাকিব। ইয়াতে মানুহবিলাকে মাছ মাৰি আছে, ইয়াৰ মানুহ। গাইজ আপোনালোকক ভালকৈ নদীত মানুহ দেখুৱাব নোৱাৰিলোঁ, মানুহ থকা যি ভিডিঅ' বনাব লাজ লাগে। বেলেগ এদিন আহি কিনে আপোনাক